হেল্ল' বন্ধুসকল, কি খবৰ? নমস্কাৰ গ্ৰহণ কৰিব। মই সুমন দাস। লৈ আনিছোঁ আমাৰ অল ইন ওৱান চেনেললৈ। নমস্কাৰ বন্ধুসকল, আমি নতুনকৈ আপোনালোকৰ আগলৈ লৈ আনিছোঁ এখন নতুন প্লেলিষ্ট, য'ত জিকেৰ MCQ কুৱেশ্যনবিলাক থাকিব। যিকোনো কম্পিটিটিভ এক্সামিনেশ্যন যেনে আগন্তুক আহি থকা APDCL, AEGCL, APGCL এনেকুৱা ধৰণৰ যিমান এক্সাম আহি আছে, লগতে ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি বা অন্যান্য SSC এনেকুৱা ধৰণৰ এক্সামবিলাকত যিবিলাক MCQ আহে, এই সকলোবিলাক আমি নানান ধৰণৰ কিতাপৰ পৰা সংগ্ৰহ কৰি ভিডিঅ' আকাৰত আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'সমূহৰ পৰা কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আজি আমি লৈ আনিছোঁ আমাৰ প্ৰথমটো ভিডিঅ'। আহকচোন চাওঁ কি আছে। কুৱেশ্যন নাম্বাৰ 1, দ্য টম অফ হুম অফ দ্য ফলোয়িং ইজ নট লোকেটেড ইন ইণ্ডিয়া। নিম্নলিখিত নামসমূহৰ কাৰ কবৰ আমাৰ ভাৰতত নাই? অপশ্যন A হুমায়ুন, B আকবৰ, C জাহাংগীৰ আৰু D ইদমাদ উদ্দৌলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C জাহাংগীৰ। জাহাংগীৰৰ কবৰ আমাৰ ভাৰতবৰ্ষত নাই। কুৱেশ্যন নাম্বাৰ 2, হু ইনস্ক্ৰাইব দ্য নেম অফ খালিফা অফ বাগদাদ। বাগদাদত খালিফাৰ নাম কোনে ৰাখিছিল? অপশ্যন A কুতুবুদ্দিন, B ইলতুৎমিছ, C আলাউদ্দিন খিলজি, D বেলবন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে B ইলতুৎমিছ। Question number 3, Poverty and Un-British Rule in India is written by। Poverty and Un-British Rule নামৰ কিতাপখন লিখিছিল। অপশ্যনসমূহ দাদাভাই নেৰোজী, B চৰ্দাৰ পেটেল, C মহাত্মা গান্ধী, D মদন মোহন মালভিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A দাদাভাই নেৰোজী। Question number 4, the Khajuraho was built by। খাজুৰাহো দুৱাৰ বনাইছিল। অপশ্যন A পেলাভাছ, B চৌহানছ, C চান্দেলাছ, D বিজয়নগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C চান্দেলাছ। Question number 5, the supremacy and sovereignty of Khalifa of Baghdad was strictly observed by Muslim kings in India because। বাগদাদৰ খালিফাৰ সাৰ্বভৌমত্ব আৰু সম্পূৰ্ণতাক কঠোৰভাৱে ভাৰতৰ মুছলিম ৰাজ্যৰ সকলৰ দ্বাৰা পালন কৰা হৈছিল। ইয়াৰ কাৰণটো হৈছে অপশ্যন A Khalifa was treated as the legal head of the Muslim community, B Khalifa was treated as religious head of the Muslim community, C all the Muslim states in the world used to pay tributes to him। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C all the Muslim states in the world used to pay tributes to him। পৃথিৱীৰ সকলো মুছলিম ৰাজ্যই শ্ৰদ্ধাঞ্জলি দিছিল। Question number 6, Montego Chelmsford reforms related to। মণ্টেগু চেমছফোৰ্ড সংস্কাৰ সম্পৰ্কিত অপশ্যনসমূহ হৈছে প্ৰভিন্সিয়েল অট'নমি, B ডাইৰেচি, C কমিউনেলিজম, D নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B ডাইৰেচি। Question number 7, traveler Marco Polo of Italy in 13th century visited। 13ম শতাব্দীতে ইটালীৰ ভ্ৰমণকাৰী মাৰ্কো পলোৱে পৰিদৰ্শন কৰিছিল। অপশ্যন A বেংগল, B কেৰালা, C গুজৰাট, D আছাম। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে P কেৰেলা। Question number 8, Alauddin Khilji maintained control on price during his reign because। আলাউদ্দিন খিলজীয়ে
তেওঁৰ শাসনকালত মূল্যৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিছিল? অপশ্যন এ, হি ৱান্টেড টু কিপ এট লোৱাৰ এক্সপেন্স। বি, হি ৱান্টেড টু গেইন পপুলাৰিটি। চি, হি হেড মাৰ্চি ফৰ দ্য পুৰ পিপল। ডি, অল দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ, হি ৱান্টেড টু কিপ এট লোৱাৰ এক্সপেন্স। তেওঁ বস্তুবিলাকক কম খৰচত ৰাখিব বিচাৰিছিল। কুৱেশ্যন নম্বৰ 9, লৰ্ড কৰ্ণৱালিছ ইন্ট্ৰডিউচড। লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তিত কৰিছিল এ, জমিদাৰী ছিষ্টেম। বি, মনচবদাৰী ছিষ্টেম। চি, মহলৱাৰী ছিষ্টেম। ডি, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ, জমিদাৰী ছিষ্টেম, জমিদাৰী প্ৰথা। কুৱেশ্যন নম্বৰ 10, মোহাম্মদ গাজনী ৰেইডেড সোমনাথ টেম্পল ইন গুজৰাট ইন। মোহাম্মদ গাজনীয়ে গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল এ, 1018, বি 1020, চি 1025, ডি 1015। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, 1025। যদি এই ভিডিঅ'টোৰ দ্বাৰা বা এনেকুৱা কিছুমান ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ দৈনন্দিন জীৱনত কিছু সহায় হয় বুলি ভাবে তেন্তে আমাৰ অল ইন ওৱান চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু প্ৰতিটো ভিডিঅ'কে লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ ভুলক নাপাহৰিব, কাৰণ এনেকুৱা জ্ঞানৰ আৱশ্যকতা আমাৰ সকলোৰে আছে। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহৰ সদায় কামনা থাকিব। গতিকে আপোনালোকে লাইক কৰিব। লাইক কৰিলে আমি উৎসাহ পাম নতুন টপিক কিছুমান লৈ আনিবলৈ। গতিকে আজিলৈ ধন্যবাদ, বিদায়।